মোক কি লাগে কি এনে কওক এইফালে চা গুড বয় ইয়াত জোনাকী চিৰিয়েলখনৰ শ্বুটিং চলি আছে আপোনালোকে চাই আছে ডাংগাৰী বা শ্বট দি আছে চাওক আপোনালোকে ৰ'দত আমি কিমান কষ্ট কৰি শ্বুটিং কৰিছে এয়া ৰাজীৱ দা বেহাৰবাৰীৰ টেনশ্যন এতিয়া তেওঁৰ নিজৰ পৰিচালনাৰে চিৰিয়েল চলি আছে ইয়াৰ আগতে পাহিখন আপোনালোকে বহুত মৰম দিছে এইখন জোনাকী ৰেংগনি টিভিত চলি আছে আপোনালোকে চাব আৰু এয়া আমি ৰ'দৰ মাজত কেনেকৈ শ্বুটিং কৰিছে আপোনালোকে দেখা পাই আছে আৰু এফালে মোৰ বন্ধু বহুত দিন পিছত লগ পালোঁ ভাল লাগিছে মনটো আজি এয়া ডাংকাটি বাছত দি আছে আৰু ৰাজীৱ দাৰ ডাইৰেকশ্যন কৰি আছে ধুনীয়াকৈ আমি ৰ'দৰ মাজত ধুনীয়াকৈ কাম কৰিছোঁ ইমান ৰ'দৰ মাজত মোক পিছে আপোনালোকে জোনাকীত দেখিছেনে নাই মই এটা নতুন চৰিত্ৰত অভিনয় কৰিছোঁ জোনাকীত সৰু এটা চৰিত্ৰ কিন্তু ভাল লাগিছে এয়া জোনাকী শ্বট দিব এতিয়া জোনাকীৰ দেউতাকৰ লগত আপোনালোকে নিশ্চয় ধাৰাবাহিকখন চাই আছে আৰু কাহিনীটো কি হৈছে আপোনালোকে নিশ্চয় গম পাই আছে যিসকলে চোৱা নাই চাব পাৰে এয়া জোনাকীয়ে শ্বট দি আছে ইয়াত জোনাকী বেলেগ এটা কেটাপত শ্বট দি আছে এয়া চব্জিবিলাক সজাই আছোঁ আমি চব্জিবিলাক সজাম দোকানখনত আৰু এয়া সামৰি লোৱা দৃশ্য আকৌ আমি ধুনীয়াকৈ সজাই দিলোঁ ধুনীয়াকৈ দোকানখন বনালোঁ আপোনালোকে জোনাকীখন চাব ৰেংগনি টিভিত ধুনীয়া সম্প্ৰচাৰ আছে ভাল মৰম লগা চিৰিয়েল আৰু বহুতে ধুনীয়া ষ্টৰিটো আৰু বহুত সাধাৰণ এটা আমাৰ সকলোৰ লগত মিল খায় সকলোৰ জীৱনৰ লগত ধুনীয়া এটা ষ্টৰি মই চাই আছোঁ বহুত ভাল লাগিছে আৰু ৰাজীৱ দাৰ ডাইৰেকশ্যন তই ক'বই নালাগে আৰু বাকীখনত যেনেকৈ মৰম দিছিল এইখনতো মৰম দিব বুলি আশা কৰিলোঁ